নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। গৃহিণী কিচেনৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাত পটল ফ্ৰাই কেনেকৈ বনাই তাকে দেখুৱাব খুজিছোঁ। একদম ইজি হয় ৰেচিপিটো। যদি এইদৰে এটা সাইজত কাটি পটলটো বনাই তেতিয়া পাত এখিলাৰ নিচিনা হয় আৰু দেখিবলৈ খুব ধুনীয়া লাগে। কেতিয়াবা আলহী আহিলে এনেদৰে পাত পটল ফ্ৰাই বনাই দিব পাৰে বা নিজেও বনাই খাব পাৰে। তেতিয়াহ'লে বলকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আহোঁ। পাত পটল বনাবলৈ প্ৰথমে আমাক লাগিব পটল কেইটা সতেজ হ'ব লাগিব। শুকাই লেৰেলি যোৱা পটল হ'লে সাইজ কৰি কাটিবলৈ দিগদাৰ হয়। পাত পটল বনাবলৈ মই এইকেইটা পটল লৈছোঁ। পটল কেইটা পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ। তাৰপিছত ভিডিঅ'টোত দেখুৱাৰ দৰে 5 মিনিট সময় বাতি এটাত তিয়াই থৈছিলোঁ। এতিয়া চুৰি এখনেৰে ওপৰৰ সেউজীয়া অংশটো চুচি এৰুৱাই দিব। মূৰ দুটা নাকাটিব। মূৰ দুটা কাটিলে পাত এখিলাৰ নিচিনা নেদেখাব। তাৰপিছত ভিডিঅ'টোত দেখুৱাৰ দৰে এনেধৰণে এফালৰ পৰা কাটি যাব। বেছি দ নকৰিব। বেছি দ কৰিলে ফ্ৰাই কৰোঁতে ভাগি যোৱাৰ সম্ভাৱনা থাকে। মিহিকৈ কাটি যাব। বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব। এয়া চাওক, মই এটা সাইড কাটি ল'লোঁ। এতিয়া ইয়াৰ ঠিক বিপৰীত ফালেও একেধৰণে কাটি যাম। একেধৰণে মই বাকী পটল কেইটাও কাটি ল'লোঁ। প্ৰথমে কাটি লোৱা ঠিক অপজিট ছাইডত কাটিলেহে পটল কেইটা পাতৰ আকৃতি ল'ব, নহ'লে পাতৰ আকৃতি নল'ব। এতিয়া পটল কেইটাক বাতি এটাত লৈ সোৱাদ অনুসৰি নিমখ, হালধি লৈ ভালকৈ মিহলি কৰি লৈছোঁ। এয়া ধুনীয়াকৈ নিমখ হালধি মিহলি কৰি ল'লোঁ। পটল কেইটা ফ্ৰাই কৰিবলৈ কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া পটল কেইটা কেৰাহীত বহাই দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ, কাৰণ গেছৰ ফ্লেমটো হাই কৰি ল'লে পটল কেইটা জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া তলৰ ফালটো অকণমান ৰং সলনি হ'লে ওলটাই দিব আৰু লৰাই ভাজি থাকিব। এয়া তলৰ ফালটো অকণমান ৰং সলনি হ'ব ধৰিছে। এতিয়া মই ওলটাই দিছোঁ। এয়া চাওক, পটল কেইটা পাত এখিলাৰ নিচিনা হ'বলৈ আৰম্ভ কৰিছে। মাজে সময়ে এনেদৰে হেতাৰে অকণমান হেঁচি দিব, তেতিয়া পটল কেইটা পাতখিলাৰ নিচিনা হৈ গৈ থাকে। এয়া চাওক, পটলখিনি সিজিলেই। এতিয়া গেছটো অফ কৰি মই পটলখিনি প্লেট এখনত কাঢ়ি ল'ম। আমাৰ পাত পটল খাবলৈ ৰেডি। গৰম দাইল ভাতৰ লগত খাই খুবেই ভাল লাগে। পটলখিনি ফ্ৰাই কৰোঁতে মোৰ প্ৰায় 10ৰ পৰা 12 মিনিট সময় লাগিছে। আপোনালোকৰ তাতকৈ বেছি বা কমো লাগিব পাৰে। ট্ৰাই কৰি চাবচোন এবাৰ এই ৰেচিপিটো। বহুত ইজি হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।